হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আছামিজ ভিলেজ কিটচেন। মোৰ পাকঘৰলৈ সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আমাৰ সকলোৰে চিনাকি এই কঁঠাল গুটিত বহুতো ঔষধি গুণ পোৱা যায়। কঁঠালৰ গুটিত পোৱা ভিটামিন এ আমাৰ চুলিৰ স্বাস্থ্য উন্নত কৰাৰ লগতে আমাৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধিতো সহায় কৰে। আৰু ইয়াত পোৱা প্ৰটিনে আমাৰ পেশীবিলাক নিৰ্মাণত সহায় কৰে। ইয়াত বহুতো ঔষধি গুণ পোৱাৰ বাবে বৰ্তমান সময়ত ইয়াৰ চাহিদা খুব বৃদ্ধি পাইছে। তেতিয়াহ'লে আহকচোন চাওঁ আমাৰ বাৰীতে পোৱা বা ঘৰৰ ওচৰতে থকা এই কঁঠাল গুটিৰে 5 প্ৰকাৰৰ বেলেগ বেলেগ সহজ আৰু স্বাস্থ্যৰ বাবে উপকাৰী কঁঠাল গুটিৰ ৰেচিপি অতি কম সময়ত আৰু ঘৰতে অতি সহজতে বনাব পাৰে। সদায় যিহেতু একে প্ৰকাৰে ৰান্ধি খাই বেয়া লাগে, সেয়েহে এনেদৰে বেলেগ বেলেগ প্ৰকাৰে বনাই খাই চাব পাৰে। ইয়াৰ বাবে বেছি সময়ো নালাগে আৰু খাবলৈ খুব টেষ্টি হয়। তেতিয়াহ'লে পলম নকৰি আহকচোন চাওঁ ইয়াৰ বাবে আমাক কি লাগিব। কঁঠাল গুটিৰ প্ৰথমটো ৰেচিপি আৰম্ভ কৰোঁ। প্ৰথমে বনাব লৈছোঁ কঁঠাল গুটিৰ ভাজি। কঁঠাল গুটিৰ ভাজি খুব টেষ্টি হয় আৰু এই ৰেচিপিটো মোৰ খুবেই প্ৰিয়। ইয়াৰ বাবে মই কঁঠাল গুটি লৈ লৈছোঁ আৰু এটা কঁঠাল গুটি মই কাটি দেখুৱাইছোঁ। ইয়াৰ ওপৰৰ বাকলি বগা অংশটো এনেদৰে গুচাই লৈছোঁ। ইয়াৰ পাছত যি ৰঙা অংশটো আছে এইটো এনেদৰে গুচাই ল'ব পাৰে, নহ'লে বা থৈ দিলেও খাই বেয়া নালাগে। এয়া মই গুচাই ল'লোঁ। তাৰপাছত ধুই মেলি এতিয়া মই কাটি ল'ম। এনেদৰে মাজত দুডোখৰ কৰি আকৌ সৰু সৰু 4ডোখৰ কৰি দিব। যিমানে পাতল কৰিব সিমানেই কঁঠাল গুটিৰ ভাজিখন খাই ভাল লাগিব। আটাইখিনি কঁঠাল গুটি এনেদৰে কাটি লোৱাৰ পাছত এতিয়া কেৰাহী এখন জুইত বহাই ল'ব। তাৰ পাছত তেল অকণমান সৰহকৈ দিব। যিহেতু শুকানকৈ ভাজিম সেয়েহে তেল বেছিকৈ লাগিব। তাৰপাছত নহৰু 5 ফুটা আৰু জলকীয়া 2টা লৈ লৈছোঁ। তাৰ পাছত গৰম তেলত কাটি লোৱা কঁঠাল গুটিখিনি দি লৈছোঁ আৰু ভালদৰে মিক্স কৰি ল'ব। এইখিনি কঁঠাল গুটি দিয়াৰ পাছত ইয়াৰ লগতে হালধি আধা চামুচ, নিমখ আধা চামুচ দি দিছোঁ। হালধি নিমখ দিয়াৰ পাছত ভালদৰে আকৌ মিক্স কৰি ল'ব। এনেদৰে অলপ সময় ভাজিব লাগিব। 2-3 মিনিট পাছে পাছে লৰাই থাকিব লাগিব। ঢাকনি দি একেবাৰে কম জুইত বনাব। ইয়াৰ ওপৰত নহৰু কেইফুটা আৰু জলকীয়াখিনি ভালদৰে দি মিক্স কৰি ল'ব। 5 মিনিট সময় ভজাৰ পাছত নমাই থৈ দিব। এয়া হৈ গ'ল আমাৰ কঁঠাল গুটি ভাজি। আৰু এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। কঁঠাল গুটি ভাজি খালে অন্য চানা বা মিক্সাৰ খাবলৈ মনেই নাযাব। এইবাৰ আৰম্ভ কৰিছোঁ কঁঠাল গুটিৰ 2 নম্বৰটো ৰেচিপি। এনেদৰে কঁঠাল গুটি যিকোনো চব্জি বা ডালত দি খাব পাৰে। তাৰ বাবে প্ৰথমে কঁঠাল গুটিকেইটাৰ বাকলি গুচাই দুডোখৰ কৰি কাটি লৈছোঁ। যদি ডালত দিয়ে তেন্তে গোটাকৈও দিব পাৰে। মই যিহেতু ভাজিত দিম সেয়ে এনেদৰে দুডোখৰ কৰি লৈছোঁ। আপোনালোকে যিকোনো চব্জিৰ ওপৰত দি দিব। মই কলডিলৰ ভাজি যিহেতু বনাই আছিলোঁ তাৰ ওপৰতে এনেদৰে দি দিছোঁ। ভাজিত দিলে এটা কথা মন কৰিব, জুইটো একেবাৰে কমাই ৰাখিব। জুই কমাই ৰাখিলে ভাজিখিনিও সিজিব, লগতে কঁঠাল গুটিখিনি ধুনীয়াকৈ সিজিব। এয়া হৈ গ'ল মোৰ কঁঠাল গুটি আৰু চব্জিৰ ভাজি। এনেদৰে যিকোনো চব্জি বা ডালৰ লগত কঁঠাল গুটি দি দিবচোন, খাই খুবেই ভাল লাগে। এইবাৰ আৰম্ভ কৰিছোঁ 3 নম্বৰ কঁঠাল গুটিৰ ৰেচিপি। এতিয়া মই বনাব লৈছোঁ কঁঠাল গুটিৰ শুকান চাটনি। আৰু এই শুকান চাটনি খাই খুবেই ভাল লাগে আৰু এনেদৰে বহুতে বনাই খায় নিশ্চয়। তেতিয়াহ'লে আহক বনাবলৈ আৰম্ভ কৰোঁ। কঁঠাল গুটিৰ চাটনিৰ বাবে কঁঠাল গুটি লৈ লৈছোঁ।
এনেদৰে এখন টাৱাত ল'ব পাৰে, নহ'লে বা কেৰাহী এখনতো লৈ ল'ব পাৰে। কিন্তু এবাৰত বেছিকৈ নিদিব। বেছিকৈ দিলে সিজিবলৈ অকণমান টাইম লাগিব আৰু ভালদৰে নিসিজিব গোটেইবোৰ। এনেদৰে অকণমান দি এইখিনি ভালদৰে সমান কৰি এতিয়া গেছত বা জুইত দি দিম। ইয়াত নিমখ নিদিলেও হয়, দি দিব পাৰে। আৰু তেল দিব নালাগে। শুকানকৈ এনেদৰে ঢাকনি দি একেবাৰে কম জুইত বনাবলৈ চেষ্টা কৰিব। 2-3 মিনিটমানৰ পাছে পাছে লৰাই থাকিব, যাতে নহ'লে একেবাৰে দেই যাব তলত। বেছি ক'লা হ'বলৈ নিদিব। এনেদৰে অকণমান যেতিয়া বাকলি যেতিয়া ক'লা হৈ যাব, তেতিয়া গম পাব যে সিজিছে। নহ'লে বা কটাৰী এখনেৰে কাটি চাব পাৰে। এনেদৰে কটাৰী এখনে কাটি চাব। যদি কোমল হৈ সোমাই যায়, তেতিয়া গম পাব যে সিজিছে। তেতিয়া নমাই থ'ব। এতিয়া মই ওলাই মেলি এইখিনি বাকলি গুচাই লৈছোঁ। বাকলি গুচাবলৈ একেবাৰে সহজ হয়। গৰম হোৱাৰ পাছত গৰমে গৰমে বাকলি গুচাবলৈ ভাল হয়। বাকলি গুচোৱাৰ পাছত এয়া দেখিছেনে, একেবাৰে কোমল হৈ গ'ল আৰু ভালদৰে সিজিলে। আটাইখিনি গুচাই লোৱাৰ পাছত এতিয়া পিচিবলৈ এনেধৰণৰ খুন্দনা ল'ব পাৰে, নতুবা মিক্সাৰ জাৰত এনেদৰে পিচি ল'ব পাৰে। ইয়াৰ বাবে মই নহৰু 3 ফুটা লৈছোঁ। এবাৰ গুটিখিনি একেলগে দি দিম আৰু লগতে নিমখ আধা চামুচ আৰু ভোট জলকীয়া আধা লৈছোঁ। আপোনালোকে যিকোনো জলকীয়া দিব পাৰে, কেঁচা জলকীয়া বা পকা জলকীয়া, গুড়ি জলকীয়া। এয়া মই পিচি ল'লোঁ। ভালদৰে পিচি লোৱাৰ পাছত কাঁহী এখনত ওলাই লৈছোঁ। ইয়াতে কেঁচা পিঁয়াজ এটা কাটি লৈছোঁ সৰু সৰুকৈ, তাৰ ওপৰতে দি দিম। পিঁয়াজ দিলে খাবলৈ ভাল লাগে। আৰু লগতে মিঠাতেল, কেঁচা মিঠাতেল অকণমান সৰহকৈ দিব। সৰহকৈ দিলে ভাল হয়, যিহেতু একেবাৰে শুকান হৈ যায়। ইয়াৰ পাছত ভালদৰে এনেদৰে সানি ল'ব। লগতে নেমু এডোখৰ অকণমান চেপি দিছোঁ। খাবলৈ আৰু ভাল হয়। নেমু দিয়াৰ পাছত অকণমান সানি ল'ব। এয়া আমাৰ চাটনি হৈ গ'ল। দেখিলেনে বনাবলৈ কিমান সহজ? আপুনিও এবাৰ বনাই চাবচোন। এইবাৰ আৰম্ভ কৰিছোঁ 4 নম্বৰ কঁঠাল গুটিৰ ৰেচিপি। কঁঠাল গুটিৰ এই নতুন ৰেচিপিটো নাম নাজানো, কিন্তু এনেদৰে এবাৰ মই বনাই চাইছিলোঁ। খাই খুব ভাল লাগিলে। সেয়ে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বনাবলৈও খুব সহজ হয়। আহকচোন চাওঁ কেনেদৰে বনালোঁ। এই ৰেচিপিটো বনাবৰ বাবে মই এই ভিডিঅ'টোৰ আগৰ ভিডিঅ'টো দেখুওৱাৰ ধৰণে কঁঠাল গুটিৰ যিটো শুকান চাটনি দেখুৱাইছিলোঁ, সেইখিনি চেম প্ৰচেছবোৰ একেই। গুটিখিনি ভালদৰে ধুই টাৱা এখনত গৰম কৰি বাকলি গুচাই গুড়ি কৰি ল'ব লাগিব। ইয়াৰ পাছত নহৰু কেইফুটামান, পিঁয়াজ এটা আৰু জলকীয়া এটা সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপাছতে কেৰাহী এখনত তেল দি লৈছোঁ। দি লোৱা পিঁয়াজ, নহৰুখিনি আৰু জলকীয়া এডোখৰ ইয়াতে দি দিছোঁ আৰু ভালদৰে ভাজি লৈছোঁ। লগতে নিমখ আধা চামুচ, হালধি অকণমান দি ভালদৰে ভাজি লৈছোঁ। অকণমান ৰঙচুৱা হোৱাৰ পাছত গুড়ি কৰি লোৱা কঁঠাল গুটিখিনি তাৰ ওপৰতে দি দিছোঁ। কঁঠাল গুটিখিনি দিয়াৰ পাছত অকণমান সময় ভাজি লৈছোঁ। 5 মিনিটমান ভজাৰ পাছত নমাই থৈ দিব। এয়া হৈ গ'ল। এইবাৰ আৰম্ভ কৰিছোঁ 5 নম্বৰ কঁঠাল গুটিৰ ৰেচিপি। এতিয়া মই বনাব লৈছোঁ কঁঠাল গুটিৰ বইল।
কঁঠাল গুটিখিনি প্ৰথমে ভালদৰে ধুই ল'লোঁ। ইয়াৰ পাছত এটা বটুৱাত কঁঠাল গুটিখিনি দি লৈছোঁ। যিমান খাই সিমানখিনি বইল কৰিব। মই বৰ বেছি বইল নকৰোঁ। এইখিনি দিয়াৰ পাছত আধা চামুচ নহয়, অকণমান নিমখ দি দিছোঁ। ইয়াৰ লগতে পানী দি দিছোঁ। এতিয়া এইখিনি বইল কৰি লওঁ। পূৰা কোমল হোৱালৈকে বইল কৰিব লাগিব। মই 10 মিনিটমান সময় বইল কৰিলোঁ। এতিয়া কাঁহী এখনত উলিয়াই ল'লোঁ আৰু কটাৰীৰে তাৰ ওপৰৰ বাকলিখিনি গুচাই লৈছোঁ। পানী দি থাকিলে বাকলি গুচাবলৈ অকণমান অসুবিধা হয়। যদি সময় থাকে কাঁহী এখনত অলপ সময় ৰ'দত দি দিব বা ফেনৰ তলত শুকাই ল'ব। এনেদৰে এই ৰঙা অংশটো যদি খাবলৈ বেয়া পায় চুচি ল'ব। মই এনেকৈয়ে খাই ভাল পাওঁ। গোটেইখিনি ভালদৰে গুচাই ল'ম। এয়া দেখিছেনে কিমান কোমল হৈ গ'ল, একেবাৰে আলুৰ নিচিনাকৈ। এয়া আমাৰ বইল কঁঠাল গুটি ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে যিকোনো চচ বা চাটনিৰ লগত খাব পাৰে। এনেধৰণৰ চিম্পুল ৰেচিপিবিলাক সকলোতকৈ আগতে চাবলৈ ভিডিঅ'টোৰ তলত থকা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বটনটো চুবলৈ নাপাহৰিব। লগতে ঘণ্টিটো এবাৰ লাহেকৈ চুই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। অতি সোনকালে পুনৰ লগ পাম আৰু এটি নতুন ৰেচিপিৰ ভিডিঅ' লৈ। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক।